মোক খোৱা বস্তু কিবা এটা দিয়া না, মোক কিবা এটা খাবলৈ দিয়া না মা, মোৰ ভোক লাগিছে মা। দেখা মানুহ, মোৰ পুতৌ নাকান্দিবা, তেনেকে নাকান্দে নহয়। তুমি জানাইচোন খোৱা বস্তু কেৱল আমি ৰাতিতে পাওঁ। অকণমান ধৈৰ্য ধৰি ৰাতিলৈ থাকা দেহা। না না, মোক এতিয়া লাগিবই, মই খামেই এতিয়া, মোক দিয়া মা। পুতৌ দেহা, আমি অকল ৰাতিতে খোৱা বস্তু খাওঁ। তোমাৰ পাপা আৰু গাঁৱৰ কেইজনমান মানুহ মিলি খোৱা বস্তু আনিব গৈছে। ৰাতিলৈ বহুত খোৱা বস্তু আহি যাব। তেতিয়ালৈ অলপ সময়ৰ কাৰণে অপেক্ষা কৰা দেহা। মা, ময়ো তাকে বুজাই আছো, ৰাতিলৈ খোৱা বস্তু বহুত আহিব বুলি। বুজিবলৈ চেষ্টাই নকৰে নহয়, কান্দিয়ে আছে। ক'তো ৰখাৰখি নকৰাকৈ 4 ঘণ্টা ধৰি গাড়ী চলাই আছো, কিন্তু প্ৰীতমহঁতৰ গাঁৱলৈ আহিয়ে পোৱা নাই। ইমান দূৰ। এই গাঁৱৰ ৰাস্তাটোদি কিয় আনিলা? মই কৈছিলোৱে নহয় হাইৱেৰ পৰা বলা বুলি। গুগল মেপৰ মতে এই ৰাস্তাৰ পৰা গ'লে শ্বৰ্টকাট হয় আকৌ। ময়ো ভাবিলো হাইৱেৰ পৰা যোৱাতকৈ ভিতৰৰ গাঁৱৰ ৰাস্তা দি গ'লে সোনকালেও পাই যাম আৰু গাড়ী মটৰো কমকে পাম। নাজানো ৰাজেনেও বিয়াখন পাতিবলৈ কিয় গাঁৱতে বিচাৰে জানো। টাউনত ইমান ডাঙৰ ডাঙৰ বিয়া ভৱন আছে, তাত পাতি ল'লেও চোন হৈ যায়। সঁচাই পাই, টাউনৰ লগৰখিনিক মাতিছে হয়, কিন্তু সিহঁতৰ গাঁৱলৈ ইমান দূৰ, গাড়ীত বহি বহি আমনি লগা হৈ গৈছে আৰু। এতিয়া আৰু কি কৰিম, লগৰৰ বিয়া বুলি আহিলো, কিন্তু ঘূৰি গ'লেওতো নহ'ব। হ'ব দে, আহিলো যেতিয়া কালি হ'লেও পায়ে যাম নহয়। আৰে কি হৈছে, গাড়ীখন লাহে লাহে ষ্টাৰ্ট বন্ধ হৈ গৈছে যে। ঐ কনক, গাড়ীখন কিয় ইমান লাহে লাহে চলাইছা? এনেও লেট হৈ গৈছে, স্পীডকে চলোৱা আকৌ। ঐ, তহঁতি বহিছহে, মইহে চলোৱা মানুহটো। গাড়ীখন যে কিমান বেয়া লাগিছে চলাই মইহে জানো। এটা নামি চাবহে লাগিব যেন পাইছো। গাড়ীখন কিবা বেয়া হৈছে নেকি? ঐ, চবে নামি চাব লাগিব। গাড়ীখন আগলৈ নোযোৱা হৈছে, পিছলৈ নোযোৱা হৈছে, লাহে লাহে ষ্টাৰ্ট বন্ধ হৈ গৈছে। বলা বলা, নামাচোন নামা। ইঞ্জিনখন এতিয়া জ্বলিব লাগে নে? কিন্তু জ্বলিলে কেনেকৈ? মইতো কালিয়ে ভালকে চাৰ্ভিচিং কৰি আনিছো। মই তোক এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ কৈছিলো হাইৱেৰ পৰা বলা বুলি। এতিয়া ক'ত বিচাৰি যাবি গাড়ীৰ গেৰেজ? মইতো গোটেই ৰাস্তাত গাড়ী গেৰেজ কি ভালকে গেলামালৰ দোকান এখনো দেখি পোৱা নাই। সঁচাকে দেই, বৰ মুস্কিল হ'ল। ৰ সেইফালে মানুহ এজন আহিছে নিচিনা লাগিছে। সুধি চাওঁ ইয়াত ক'ৰবাত গেৰেজ পাম নেকি। শুনকচোন খুৰা, ক'ৰবাত ইয়াত মেকানিক পাম নেকি? আমাৰ ইয়াত মেকানিক নোপোৱা, গোটেই গাঁৱতে মেকানিক এজনো নাই। মানুহজন কি মানুহ দেখি নোপোৱা নিচিনা থৰ লাগি চাই আছে যে অথনিৰ পৰা? আৰে আমি ক'ত পচিলো এতিয়া গাড়ী কেনেকৈ ঠিক হ'ব? ক'ত পাম মেকানিক? ঐ ল'ৰাহঁত, ইয়াৰ পৰা অলপ দূৰত ৰহস্যময় কলনী এটা আছে, তাতে এজন মেকানিক থাকে নেকি, সুধি চাব পাৰা কিন্তু। যাওঁ ব'লা, সেইজনকে বিচাৰি যাওঁ, নহ'লে ইয়াতে ফচি থাকিব লাগিব। তহঁতি লক্ষ্য কৰিছিলি নাই জানো, সেই বুঢ়াজন বৰ কিবা ধৰণে চাই আছিল পাই। চাচোন, সেই মানুহজন নাই, এতিয়া আছিল নহয়, ক'ত গ'ল? সঁচাই পাই, কি মানুহ যে থাকে এই পৃথিৱীত। এতিয়া থিয় হৈ থকা মানুহজন গায়ব যে, গাড়ী আগত নাইচোন। এই ৰাস্তাটো দেখা নাই, কোনফালে গ'ল আকৌ? বল সোনকালে আমি মেকানিকজনকে বিচাৰি আনিব লাগিব। মানুহজন যলৈ যাওক আকৌ, আমাৰ কি দৰকাৰ পৰিছে? কনক, কলৈ লৈ আনিলি মোৰ ফালে বৰ ভয় লাগিছে দেই। অকমান লাহেকে থাকাচোন, কলনী পাই গলো। সেই বহি থকা মানুহজনকে সুধি লওঁ বলাচোন। খুৰী শুনিছেনে? কোৱাচোন, কি লাগিছিলে তোমালোকক? কলনী গোটেই মানুহসোপা গোট খালে যে, আৰু কি তেনেকে খাই পেলাম নিচিনা চাই আছে। মোৰ ভয় লাগিছে ভয় নকৰিবা, গাঁৱৰ মানুহ তেনেকে চাই। ইয়াত মেকানিক পাম নেকি? ৰাস্তাত খুৰা এজনে কৈছিল ইয়াতে মেকানিক এজন থাকে বুলি। হয় পাবা, কিন্তু সি অকল ৰাতিতহে আহে। কিন্তু ৰাতিতহে অকল কিয় সি আহে? দিনত ঠিক কৰি দিব নোৱাৰে নেকি? তাৰ ড্ৰেছটো টাউনত আছে, আহি পাওঁতে ৰাতি হৈ যায়। ৰাতিলৈ ইয়াত আমি কি কৰি থাকিম? গাড়ীখন ঠেলি ঠেলি লৈ যাব পাৰিম নহয়। এনেও ক'বাত নহয় ক'বাত গেৰেজ পায়ে যাম। তোমালোকে কষ্ট কৰি গাড়ীখন কিয় ঠেলি লৈ যাব লাগে? ৰাতিলৈকে আমাৰ ঘৰতে আৰাম কৰি লোৱা। তোমালোকৰ ভাগৰো লাগিছে চাগে। নহয়, তোমালোকে সকলোৱে মোৰ ঘৰলৈহে ব'লা। মই খোৱা বোৱা চব ৰেডি কৰিম, একো চিন্তা কৰিব নালাগে। ৰাতিলৈ মোৰ ঘৰতে আৰাম কৰি ল'বা। আপোনালোকে বিছনাখনতে আৰাম কৰি লওক, ভাগৰো লাগিছে চাগে। ঠিক আছে। মানুহে এনেই নকয়, গাঁৱৰ মানুহ সঁচাই বৰ সহজ সৰল ন? আমাক চিনিয়ে নাপায়, তথাপি ইমান নিজৰ দৰে আদৰ কৰি নিজৰ ঘৰলৈ মাতিছে। বৰ ভাল দেই গাঁৱৰ মানুহকেইটা। সঁচাই পাই, গাঁৱৰ মানুহৰ মন বৰ ভাল থাকে। মোৰতো সিহঁতৰ আদৰবোৰ চাই চকু পানী ওলাই গ'ল। ব'লা চবে আৰাম কৰি লওঁ অলপ। মায়ে আপোনালোকৰ বাবে খোৱা বস্তু পঠিয়াইছে। কনক, টিনা,
লাগিছে খোৱা বস্তু পঠিয়াইছে বোলে উঠাচোন উঠা কি খোৱা বস্তু পঠিয়াইছে বৰ ভোক লাগিছে দেই ভালেই হ'ল তোমাৰ নামটো কি আৰু তোমাৰ মাক আমাৰ ফালৰ পৰা ধন্যবাদ বুলি কৈ দিবা দেই খোৱা বস্তুটো তাতে টেবুলৰ ওপৰতে থৈ দিয়া তুমি এতিয়া যোৱা মোৰ নাম বাবলু মাক কৈ দিম আপোনালোকে ধন্যবাদ কৈছে বুলি বৰ মৰম লগা লোৱা দেই মোৰতো বহুত ভোক লাগিছে মই আৰু ৰখিব নোৱাৰো দেই ভালেই হ'ল ৱাহ এইটো কি মানুহৰ হাত কি মোৰ ফালে বৰ ভয় লাগিছে দেই ল'ৰাজনো নহয় বৰ দুষ্ট মই দিবলৈ দিলো বেলেগ এটা দিলে বেলেগ এটা এইটো নকলি হাত হয় ৰাতি মানে আমাৰ গাঁৱত চুৰ সোমাই সেই ভয় খুৱাবৰ কাৰণে নকলি হাতটো থৈ দিছো সেইটোৰ লগতে আকৌ ল'ৰাটো খেলি আছিলে তহঁতক কেতিয়া দিলেগে আকৌ তথাপিও তেনেকে পেলাই থৈ দিব লাগে নি আমাৰতো জিঅ' ওলাই গৈছিল আমাৰ কিবা এটা হৈ গ'লেহেঁতেন হয় পাই মোৰ ল'ৰাটোক ক্ষমা কৰি দিয়েও আৰু এনেকুৱা ধেমালি নকৰে মোৰ জিঅ' ওলাই গৈছিল পাই ভাতবোৰো নাইকিয়া হৈ গ'ল ভয়তে হাতৰ লগত এনেকে ধেমালি নহয় আৰু দেই এটা খোৱা বস্তু দিলেও খাবও নোৱাৰিম ব'লা অকণমান শুয়ে লওঁ গাড়ীটো সন্ধিয়াত আৰু ঠিক হ'লে মানে একেবাৰে ওলাই যাম ৰাস্তাতে খাম নহ'লে বিয়াতে খামগৈ আৰু এইটোকে কৰিব লাগিব মোৰ হ'লে বমিহে লাগিছে পাই ক'ত আমি আছো আমিতো ধুনীয়াখন বিচনাত শুই আছিলো আমি ইয়াত কেনেকে আহিলো ব'লাচোন ব'লা বাহিৰলৈ গৈ চাওঁ এইবোৰ কি হৈ আছে দিনত ইমান ধুনীয়া গাঁও আছিল এতিয়া ভূতৰ জেগা নিচিনা হৈ গ'ল যে ইমান ভয়ানক সেইফালে কোনোবাই হাঁহি আছে আৰু কথা পাতি আছে ব'লাচোন যাওঁ আজিৰ খানাৰ যোগাৰ হৈ যাব জেগাটো ইমান ভয়ানক ভূত থকা ঘৰ নিচিনা লাগিছে কি কৈছে বাহঁতি আপোনালোকে ইয়াত বহি কিয় হাঁহি আছে তহঁতি পচি গলি এইবিলাক কি হৈছে ক'বনে আপোনালোকে আমি সকলোৱে ভূত হয় ৰাতিত আমি নিজৰ ৰূপত আহোঁ এই এলেকাটো ভূতৰ এলেকাই হয় ইয়াৰ পৰা পলা সোনকালে পলা আমি ইয়াৰ পৰা কিয় পলাব পৰা নাই আহোঁতেতো সোমাব পাইছিলো এতিয়া কেলৈ ওলাব পৰা নাই আমাৰ কলনীত এবাৰ যোনে প্ৰৱেশ কৰে কোনো বাচি যাব নোৱাৰে আজিলৈকে কোনো বাচি যোৱা নাই হ'ব লাগিব তহঁতিও হত্যা কৰা সিহঁতক নোৱাৰো কোনো বাচি যাব নোৱাৰো আমি ভূত বনি গলো আমি ভূত হৈ গলো এতিয়া গোটেই কলনী ৰাজ কৰি কোনো মানুহ বাচি থাকিব নোৱাৰিব চব ভূত হৈ যাব দিনত মানুহ হৈ থাকিম ৰাতিত আমাৰ নিজৰ ৰূপত আহি যাম কোনো বাচি থাকিব নোৱাৰিব কোনো গাঁৱত মানুহ আহিব নোৱাৰিব চব ভূত হ'ব লাগিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ এতিয়া আপোনালোকে দেখিলে কনক তৰালি টিনা গোটেই ভূত হৈ গ'ল সিহঁতৰ চাইটাৰ লগতে আৰু বাকী ভূতবোৰক কেনেদৰে বিনাশ কৰা হ'ব আৰু কোনে কৰিব সেইটো জানিবৰ বাবে আপোনালোকে সেকেন্ড পাৰ্টটো চাব লাগিব আৰু কথা এটা ক্লিয়াৰ কৰি দিওঁ সেকেন্ড পাৰ্টত বহুত টুইষ্ট সোমাই আছে আৰু বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে পাৰিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু এই পাৰ্টটো যদি ভাল লাগে তেনেহ'লে কমেণ্টত লিখিব সেকেন্ড পাৰ্ট বুলি তেতিয়া মই সোনকালে বনাবলৈ চেষ্টা কৰিম পাৰিলে কালিয়ে আপলোড কৰিবলৈ চেষ্টা কৰিম